মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই যে অকণমানি বুক চেল্ফটো দেখিছা, এইটোৱে হ'ল মোৰ ব্যক্তিগত পুথিভঁৰাল। বহুতে মোক প্ৰশ্ন কৰে, আপোনাক বহুত কিতাপ পঢ়া যেন লাগে, কিন্তু আপোনাৰ পুথিভঁৰালটো দেখোন অকণমানি। হয়, মোৰ পুথিভঁৰালটো অকণমানি। অকণমানি মানে তেনেই অকণমানি, তোমালোকে দেখিছে। কিন্তু ইয়াত যিখিনি কিতাপ মই সংগ্ৰহ কৰি থৈছোঁ, ইয়াৰে অধিকাংশ কিতাপ মই এবাৰ পঢ়িলোঁ। কিন্তু যিখিনি কিতাপ মোৰ এতিয়াও পঢ়িবলৈ বাকী আছে, সেই কিতাপখিনি পঢ়োঁতেও মোক অন্ততঃ আৰু 2টা বছৰৰ প্ৰয়োজন হ'ব। কিন্তু মই সদায় নিয়মীয়াকৈ কিতাপ পঢ়োঁ। এতিয়া মই ক'ব খোজা কথাটো হ'ল যে পুথিভঁৰালটো সৰু নে ডাঙৰ, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল এনেকুৱা সৰুকৈ হ'লেও তোমাৰ এটা নিজা পুথিভঁৰাল আছে নে নাই, বা সেই পুথিভঁৰালত থকা কিতাপবোৰ তুমি নিয়মীয়াকৈ পঢ়া নে নপঢ়া, সেইটোৱে ডাঙৰ কথা। গতিকে যিসকলৰ তোমালোকৰ নিজাকৈ এটা পুথিভঁৰাল নাই, তোমালোকে সৰুকৈ হ'লেও এটা পুথিভঁৰাল গঢ় দি ল'বা। এনেকুৱা আলমিৰা হ'বই লাগিব কথা নাই, এখন টেবুলতো তোমালোকৰ এটা পুথিভঁৰাল হ'ব পাৰে। গতিকে নিজাববীয়াকৈ এটা নিজা পুথিভঁৰাল তোমালোকে প্ৰত্যেকে গঢ় দি ল'বা। আৰু এই পুথিভঁৰালটোৱে তোমালোকক কি কৰিব, কিতাপ পঢ়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰিব। তোমালোকে লগতে এখন ডায়েৰী ল'বা। এই পুথিভঁৰালত তুমি কিমান কিতাপ সংগ্ৰহ কৰি থৈছা, সেই ডায়েৰীত তোমালোকে লিপিবদ্ধ কৰি ৰাখিবা। কোনখন কিতাপ তুমি কেতিয়া কিনিলা, কোনখন কিতাপ তুমি কোন তাৰিখৰ পৰা কোন তাৰিখলৈ পঢ়ি শেষ কৰিলা, বা পঢ়া কিতাপখিনিৰ পৰা তুমি কি শিকিলা, কোনখন কিতাপৰ বিষয়বস্তু কি, সকলো কথা তোমাৰ সেই পুথিভঁৰালৰ ডায়েৰীখনত লিপিবদ্ধ কৰিবলৈ যত্ন কৰিবা। তোমালোকে এনেকৈ অকণমানিকে হ'লেও যদি এটা পুথিভঁৰাল গঢ় দি লোৱা, বা পুথিভঁৰালৰ লগত সংগতি ৰাখি তোমালোকে যদি এখন ডায়েৰী লিখিবলৈ আৰম্ভ কৰা, এই 2টা কামে তোমালোকক কিতাপ পঢ়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰাব। গতিকে যিসকলৰ আছেতো আছে, যিসকলৰ নাই, তোমালোকে এনেকৈ সৰুকৈ হ'লেও এটা অকণমানি মৰম লগা পুথিভঁৰাল গঢ় দি ল'বা। ধন্যবাদ।